প্ৰথম কুৱেশ্যন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ কোনো উদ্যান বা বনাঞ্চলত নোপোৱা বনৰীয়া ঘোঁৰা পোৱা যায়? উত্তৰ হৈছে ডিব্ৰু-চৈখোৱা। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ বেছি? উত্তৰ কামৰূপ জিলাত। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম? উত্তৰ ধুবুৰী। নেক্সট কুৱেশ্যন শংকৰদেৱৰ প্ৰথম বৰগীতটো কি? উত্তৰ মন মেৰি ৰাম চৰণে হি লাগো। নেক্সট কুৱেশ্যন হৈছে এগ্ৰোপিক্স কৰ্পৰেশ্যন নামৰ চিনেমা কোম্পানীটো কোনগৰাকী অসমীয়া ব্যক্তিয়ে কলিকতাত স্থাপন কৰিছিল? উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট কুৱেশ্যন বড়ো ভাষাৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি? উত্তৰ হৈছে আলায়াৰন। আৰু নেক্সট কুৱেশ্যন কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? উত্তৰ চামাংকান। আৰু নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বনফুল। অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? ডিব্ৰুগড় চাবুৱাত। আৰু নেক্সট কুৱেশ্যন শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন? উত্তৰ ভক্তি প্ৰদীপ।